আজি বিলাসীপাৰা PM শ্ৰী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱ সম্পূৰ্ণ হয়। ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ গুণোৎসৱ অসম 2025ৰ লগতে সংগতি ৰাখি আজি ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত বিলাসীপাৰা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়তো গুণোৎসৱ সম্পূৰ্ণ হয়। সাংবাদিকৰ সাক্ষাৎকাৰত এক্সটাৰ্নেল ইভালুৱেটৰ গৰাকীয়ে উল্লেখ কৰে যে গুণোৎসৱ হৈছে বিদ্যালয় শিক্ষা ব্যৱস্থাৰ গুণগত মান উন্নয়নৰ অৰ্থে ৰাজ্য চৰকাৰৰ এক পদক্ষেপ। বিদ্যালয়খনত মুখ্য অতিথি হিচাপে প্ৰধান শিক্ষক ৰজপালী, লবানন্দ দাস, সুশান্ত সাহা, মমতাজ বেগম, ষষ্ঠাজিৎ দাস, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুশীল দাস, মিণ্টু সাহা, শিক্ষক উছমান গুনি আৰু ভালেসংখ্যক শিক্ষকৰ উপস্থিত থাকে। ছাত্ৰ ছাত্ৰীৰ শিক্ষণৰ মান নিৰূপণ, বিদ্যালয়সমূহত ঘাটি থকা আন্তঃগাঁথনিবোৰৰ সঠিক উন্নয়নৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত গুণোৎসৱ এক বিশেষ ভূমিকা পালন কৰে। গুণগত মান উন্নয়নৰ ক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষক, বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট আৰু অভিভাৱকসকল সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ বিশেষ পৰামৰ্শ দিয়ে সভাপতিগৰাকীয়ে। আজি আমাৰ বিদ্যালয়ৰ PM শ্ৰী গাৰ্লছ হাইস্কুলৰ সৌভাগ্যৰ দিন, কিয় আমাৰ গুণোৎসৱ পৰীক্ষাসমূহ আৰম্ভ হৈছে। আমাৰ গোটেই অসম জুৰি হোৱা এই গুণোৎসৱ পৰীক্ষাৰ আজি আমাৰ দ্বিতীয় পৰ্যায়ৰ অন্তিম দিনা। আমাৰ ইতিমধ্যে সময়মতে আমাৰ বহিমূল্যায়ন ছাৰ আহি গৈছে আৰু সকলো ইনভিজিলেটৰ ছাৰ বাইদেউসকল বিভিন্ন স্কুলৰ পৰা আহি উপস্থিত হৈছে। মই ইয়াৰে নডেল হিচাপে আছোঁ। আপুনি কোনখন বিদ্যালয়ৰ পৰা আহিছে? মই এইখন বিদ্যালয়ৰ মই নডেল ছাৰ। এতিয়া আমি বাকীখিনি কাৰ্যসূচীৰে আগুৱাই যাম। আমাৰ প্ৰাতঃ সভা অনুষ্ঠিত হৈ গ'ল সুকলমে। এতিয়া আমাৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে বিলাসীপাৰা ছোৱালী PM শ্ৰী বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশটো কেনেকুৱা পালে আপুনি? আমাৰ ইয়াৰ শৈক্ষিক পৰিৱেশ বহুতখিনি ভাল, কাৰণ আমাৰ বিভিন্ন চৰ-চাপৰি অঞ্চলৰ পৰা বহুত দুৰ্গম ঠাইৰ পৰা অহা ছাত্ৰীসকল ইয়াত আহি বহুতখিনি উন্নতি সাধন কৰিছে। শৈক্ষিক দিশত তথা সামাজিক মানসিক দিশতো বহুতখিনি উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে এইখন বিদ্যালয়ৰ পৰা। পৰিৱেশটো ঠিকেই আছে। আমি বহুত যত্ন কৰিছোঁ, মানে যিমানখিনি আৰু ডেভেলপ কৰিব লাগে আৰু আমি আগবঢ়াই যাম। ইমানতে আমি যিমানখিনি ডেভেলপ কৰিছোঁ আৰু আমি ডেভেলপ কৰাৰ কাৰণে চেষ্টা কৰিম। এজ এ প্ৰেচিডেণ্ট হিচাপে মই ইয়াতে আগৰ পৰা আমি আৰু বহুত উন্নত কৰি আছোঁ আৰু কৰিম। আমাৰ মেনেজমেণ্ট বডি একটা পাইছোঁ। বিদ্যালয়ৰ যিমানখিনি সামগ্ৰী মানে যিবিলাক প্ৰয়োজনীয় বস্তু আছে এইবিলাক আমি পূৰণ কৰাৰ কাৰণে চেষ্টা কৰোঁ। আমি চৰকাৰৰ লগত সহযোগিতাত মানে ডিমাণ্ড কৰোঁ যিবিলাক বস্তু আমাৰ ইনচাফিচিয়েণ্ট হৈ আছে এইবিলাক আমি যেতিয়া আমি ইনচাফিচিয়েণ্ট ফিল কৰোঁ তেতিয়া আমি প্ৰপ'জ কৰাৰ পিছত আমাক চৰকাৰৰ পৰা সহায় কৰে আৰু ইমান ডেভেলপ কৰাৰ কাৰণে। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীবিলাক অলপ ইমান মানে এক্সপাৰ্ট নোহোৱাৰ কাৰণ হ'ল যিবিলাক চৰ চাপৰিৰ পৰা আহে মানে ইহঁতৰ ফেমিলিৰ পৰা ইমান নাপায়। দুখৰ কথা এটাই যে আমি ছাত্ৰ ছাত্ৰীবিলাকক যিমান উন্নত কৰাৰ চেষ্টা কৰোঁ কিন্তু আমি ইহঁতৰ গাৰ্জেনৰ পৰা ইমানখিনি ছাপৰ্ট নাপাওঁ। ইয়াৰ কাৰণে আপোনালোকে অভিভাৱকসকল আৰু অভিভাৱকৰ লগত মাতিছোঁ। মাতাৰ পিছত এনেকুৱাও হৈ যায় যে আমি এটা বিদ্যালয় সৰুৰ পৰা এটা ছাত্ৰ আমাৰ ইয়াতে 5ত ভৰ্তি হয়, তাৰপিছত আমাৰ 6ত ভৰ্তি হয় না, 6ত ভৰ্তি হয়। 6ৰ পৰা আমি ইমান এনেকুৱা ছাত্ৰী থাকে যে মানে ইহঁতে মানে কি ক'ম আৰু মানে বেছিক ইহঁতৰ ইটো নাথাকে। কিন্তু আমি বহুত যত্ন কৰোঁ যে আমি ইহঁতৰ ডেভেলপ কৰাৰ কাৰণে। কিন্তু যেতিয়া 8, 9ত আহি যায় সিহঁতৰ মানে এটা কিবা এটা প্ৰপ'জাল আহি যায়। ইমান ভাল ছাত্ৰীও পাইছোঁ আমি যে তাৰ ঘৰৰ পৰা যে বিয়াৰ একটা মানে কিবা এটা প্ৰপ'জাল আহি যায় আৰু ইহঁতকে বুজাইছোঁ যে কনভিন্স কৰাৰ পিছত আমি ইয়াতে বিদ্যালয় ৰখাৰ চেষ্টা কৰোঁ। কিন্তু 8, 9 অহাৰ পিছত ইহঁতে বহুত ছাত্ৰ ছাত্ৰী আছে ইয়াৰ পৰা গুচি যায়। যোৱাৰ কাৰণটো এটাই যে ইহঁতৰ ঘৰৰ পৰা বিয়াৰ কাৰণে হেঁচা দিয়ে। কিন্তু আপোনালোকৰ আমি সাংবাদিকৰ বন্ধুসকলকো আমি এইটো কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে বাল্য বিবাহৰ কাৰণে আপোনালোকে এইটো চেষ্টা কৰক যে নকৰে। আৰু গাৰ্জেনবিলাকক অলপ আপোনালোকে মিডিয়াৰ থ্ৰুদি আপুনি যিমানখিনি পাৰে, আমি ইমানখিনি নাপাৰোঁ কিন্তু আপোনালোকৰ মিডিয়াৰ যিমান পাৱাৰ আছে এই পাৱাৰটো ইউটিলাইজ কৰক। এই ছাত্ৰ ছাত্ৰী ভালৰ কাৰণে আপোনাৰ গাৰ্জেনবিলাকক বুজাৰ কাৰণে এইটো কনভিন্স কৰাৰ কাৰণে আপুনি এইটো চেষ্টা কৰক, তেনেহ'লে আমি আৰু উপকৃত হ'ম। ধন্যবাদ।